নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পাস্তা বনাইছিলোঁ। তাৰে ৰেচিপিটো আপোনালোকৰ ওচৰত আগবঢ়াবলৈ ওলাইছোঁ। এইখিনি মই পাস্তা লৈ লৈছোঁ। এতিয়া এইখিনি বনাবৰ কাৰণে চচপেন এটাত এয়া পানী দি দিছোঁ। পানীখিনি জোখমতে দিব লাগিব, যিমানখিনি পাস্তা হ'ব। এয়া পানী মই দি দিছোঁ। এয়া মোৰ পানীখিনি গৰম হৈ গ'ল। এতিয়া মই পাস্তাখিনি ইয়াত ঢালি দিছোঁ। লগতে ইয়াত অকণমান নিমখো দি দিছোঁ। আৰু এইখিনি এনেকুৱাকৈ মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে এইখিনি লাগি ধৰিব পাৰে। এয়া মোৰ পাস্তাখিনি বইল হৈ গ'ল। আনফালে মই এয়া পাস্তা বনাবৰ কাৰণে এইখিনি সামগ্ৰী লৈছোঁ। এইখিনি গোটেইখিনি সৰু সৰুকৈ কাটি ল'ব লাগিব। প্ৰথমতে মই পিঁয়াজখিনি কাটি লৈছোঁ। পিঁয়াজখিনি এনেকুৱাকৈ কাটি ল'ব, সৰু সৰুকৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে, লাইক আৰু কমেণ্ট কৰি দিব। আৰু লগতে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে, তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই পিঁয়াজখিনি কাটি ল'লোঁ। এতিয়া আদাখিনিও মই এনেকুৱাকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া মই বিন লৈছিলোঁ, বিনখিনিও সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে বেলেগ চব্জিও দিব পাৰিব ইয়াতে। মই বিন দি দিছোঁ। বিনখিনি এনেকুৱাকৈ কাটি লৈছোঁ। এয়া মই বিনখিনি কাটি লৈছোঁ। এতিয়া এই বিলাহীখিনিও কাটি ল'ম এনেকুৱাকৈ সৰু সৰুকৈ। আপোনালোকেও এনেকুৱাকৈ কাটি ল'ব। এই বিলাহীৰ মাজৰ অংশ, এইখিনি অংশ কাটি পেলাব লাগে, নহ'লে ভালদৰে নিসিজে, কেঁচা হৈ থাকিব পাৰে। সেইখিনি কাটি দিব লাগে। আৰু এনেকুৱাকৈ সৰু সৰুকৈ কাটি ল'ব। মই এনেকুৱাকৈ গোটেইখিনি বিলাহী কাটি ল'লোঁ। আৰু এয়া জলকীয়াকেইটাও মই কাটি লৈছোঁ সৰু সৰুকৈ। এয়া চাওক, এইখিনি সামগ্ৰী এনেকুৱাকৈ মই কাটি ৰেডি কৰি লৈছোঁ। এতিয়া মই গেছত কেৰাহীটো পাতি তাত তেল দি প্ৰথমতে পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি অকণমান ভাজি ল'ব লাগিব। প্ৰথমতে পিঁয়াজখিনি ভাজি লৈ এতিয়া ইয়াতে কাটি থৈ দিয়া আদাখিনি দি দিছোঁ আৰু জলকীয়াখিনিও দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। এইখিনি ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে কাটি থৈ দিয়া বিনখিনিও দি দিছোঁ। এয়া মই কাটি থৈ দিয়া বিনখিনি দি এতিয়া অকণমান ভাজি ল'ম। এইখিনি মই এতিয়া ভাজি লৈছোঁ। ইয়াতে অকণমান নিমখো দি দিছোঁ। নিমখটো অকণমান দি দিব লাগে, তেতিয়া সিজিব। আৰু বিনখিনিতো অকণমান নিমখ লাগিব, নহ'লে বিনখিনিত নিমখটো সহজতে নালাগে। আগতে বিনখিনি দি দিছোঁ। এতিয়া এইখিনি মই ভাজি লৈছোঁ। এয়া বিনখিনি ভাজি ল'লোঁ। এতিয়া মই ইয়াত কাটি থৈ দিয়া বিলাহীখিনি ইয়াতে দি দিছোঁ।
আৰু এইখিনিও বিলাহীখিনিও অকণমান ইয়াৰ লগত এনেকুৱাকৈ ভাজি ল'ব লাগিব। এনেকৈ লৰাই থাকিব, নহ'লে লাগি ধৰিব পাৰে। সকলোখিনি মিক্স হৈ যাব তেতিয়া। এয়া মই ভাজিখিনি আৰু এবাৰ লৰাই দিছোঁ, আৰু এইখিনি লৰাই অকণমান টাইমৰ কাৰণে ঢাকনিখন লগাই দিছোঁ। এয়া মই ঢাকনিখন দি দিছোঁ। এতিয়া চাইছোঁ আৰু অকণমান লৰাই দিব লাগিব। অকণমান লৰাই ভালকৈ সিজা নাই এইখিনি, আকৌ অকণমান ঢাকনিখন দি থ'ব লাগিব। আলু অলপ টাইমৰ কাৰণে দি থৈছিলোঁ, এতিয়া চালোঁ ভাজিখিনি হ'লেই আৰু বিলাহীখিনি সিজিছে। এয়া বিলাহীখিনি আৰু অলপ টাইমৰ কাৰণে ৰাখি লৈছোঁ, ভালকৈ সিজি যাওক আৰু গলি যাওক, তেতিয়া পাস্তাখিনি খাবলৈ টেষ্টি লাগিব। এয়া বিলাহীখিনি হৈ গ'ল। এতিয়া মই বইল কৰি থৈ দিয়া পাস্তাখিনি ইয়াত দি দিছোঁ। পাস্তাখিনি বইল কৰি উঠাৰ পিছত অকণমান ঠাণ্ডা পানীৰে ধুই দিব, নহ'লে পাস্তাখিনি আঠা আঠা হ'ব পাৰে, লাগি ধৰিব পাৰে। এতিয়া মই ইয়াতে অকণমান নিমখো দি দিছোঁ, এয়া হালধি আৰু এয়া জিৰা গুড়ি দিছোঁ, আৰু অকণমান এয়া জলকীয়া গুড়ি অকণমানো দিছোঁ। এয়া জলকীয়া গুড়ি দিছোঁ অলপ, দি এইখিনি অকণমান লৰাই দিব লাগিব। হালধিখিনি আগতে দিব পাৰি, মই হালধিখিনি প্ৰথমতে দিয়া নহ'ল, সেইকাৰণে এতিয়া অকণমান ভাজি ল'ব লাগিব, নহ'লে গোন্ধাব পাৰে। এয়া অকণমান টাইমৰ কাৰণে ভাজি লৈছোঁ। এইখিনি লৰাই থাকিব লাগিব, নহ'লে লাগি ধৰিব। এতিয়া অলপমান শুকান হৈ গৈছে। চাওক পাস্তা হ'লেই আৰু। এতিয়া মই ইয়াতে অলপ পাস্তা মছলাও দি দিছোঁ। পাস্তা মছলাখিনি দিলে অলপ টেষ্টটো বেলেগ আহে, খাবলৈ টেষ্টি লাগে। ইয়াত পাস্তা মছলাখিনি দি অকণমান লৰাই দিছোঁ। এয়া মোৰ পাস্তা হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিছোঁ, আৰু এয়া খাবৰ কাৰণেও ওলাই লৈছোঁ। এয়া চাওক পাস্তাখিনি এনেকৈ ওলাই লৈছোঁ। এতিয়া চাওক দেখিবলৈ ধুনীয়া লাগিছে ন। আপোনালোকেও পাস্তা আনিলে এনেকুৱাকৈ বনাই খাব পাৰে। এতিয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোকে আনিলে এনেকুৱাকৈ বনাই খাব, মই বেছি সামগ্ৰী দি বনোৱা নাই। এয়া মোৰ পাস্তা খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ। ধন্যবাদ।